নমস্কাৰ বন্ধু বান্ধৱীসকল, মই তৰা আবি আপোনালোকলৈ লৈ আহিছোঁ অন্য এটা ৰেচিপি। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই বনাবলৈ ওলাইছোঁ সয়াবিনৰ পকৰা। তেনেহ'লে পলম নকৰি বলকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সয়াবিন পকৰাখিনি বনাবলৈ মই কি মছলা ব্যৱহাৰ কৰিলোঁ প্ৰথমতে চাই লওকচোন বলক। মই অকণমান আদা লৈছোঁ সৰু সৰুকৈ কাটি, আৰু লৈছোঁ ৰঙা জলকীয়াৰ পাউডাৰ, চাট মছলা, নিমখ, জালুকৰ গুড়ি, হালধি, জিৰা পাউডাৰ, আৰু লৈছোঁ আধা কাপ বেচন, আৰু এইখিনি লৈছোঁ মই সয়াবিন। সয়াবিনখিনি ভালকৈ মই ধুই পানীত অকণমান সময় তিয়াই লৈ একেবাৰে কোমল কোমল কৰি লৈছোঁ, আৰু সয়াবিনখিনিৰ পৰা ভালকৈ মই পানীখিনি চেপি চেপি এৰুৱাই লৈছোঁ। আৰু এতিয়া মই বাতি এটাত বেচনখিনি দি লৈছোঁ, আৰু ৰেডি কৰি লোৱা মছলাখিনিও তাত দি দিছোঁ। আৰু এতিয়া মই চামুচ এখনেৰে মছলাখিনি ভালকৈ বেচনখিনিৰ লগত মিলাই লৈছোঁ। আৰু এতিয়া মই অলপ অলপকৈ পানী দি বেটাৰ এটা বনাই ল'ম। মনত ৰাখিব পানীখিনি অলপ অলপকৈয়ে দিব, কাৰণ বেটাৰটো বেছি পাতল হ'ব নালাগে। এয়া চাওক, আমাৰ বেটাৰখিনি ভালকৈ ৰেডি হৈছে। আৰু এতিয়া মই তাত সয়াবিনখিনি দি ভালকৈ মিলাই লৈছোঁ। আৰু ইফালে মই কেৰাহী এখনত তেল দি তেলখিনি গৰম হ'বলৈ দি দিছোঁ। তেলখিনি ভালকৈ গৰম কৰি লৈছোঁ। তাৰপিছত গেছটো একেবাৰে ল' কৰি সয়াবিনবোৰ এটা এটাকৈ দি গৈছোঁ। প্ৰথমতে মই চামুচেৰে দি দিছিলোঁ, পিছত অসুবিধা হোৱাত মই হাতেৰে এটা এটাকৈ ভালকৈ দি লৈছোঁ। আৰু এতিয়া মই এইখিনি লৰাই 4-5 মিনিট সময়ৰ কাৰণে ফ্ৰাই কৰি থাকিম। সয়াবিনৰ পকৰাখিনি বনাবলৈ একেবাৰে সহজ হয়, কাৰণ এইখিনি ঘৰত থকা মছলাখিনিৰে বনাব পাৰি। আপোনালোকে ঘৰত এবাৰ বনাই খাবচোন, আৰু মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব খাবলৈ কেনেকুৱা হৈছে বুলি। 4-5 মিনিট সময়ৰ পিছত আমাৰ সয়াবিন পকৰাখিনি ভাজি ৰেডি হৈ গ'ল। আৰু এতিয়া মই প্লেট এখনত উলিয়াই আপোনালোকক দেখুৱাই দিছোঁ। আৰু মই ইয়াত সৰু সৰুকৈ কাটি লোৱা পিঁয়াজ অকণমান আৰু চাট মছলা অকণমান দি দিছোঁ। এনেকৈ দিলে খাবলৈ বহুত টেষ্টি হয়। আৰু এইখিনি আপোনালোকে গৰম গৰম চাহৰ লগত নাইবা চুচৰ লগতো খাব পাৰে। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকল মোৰ চেনেলত নতুন হয় তেওঁলোকে ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা বেল আইকনটো অল কৰি দিব, মোৰ আহিবলগীয়া নতুন ভিডিঅ'বোৰ পাই থাকিবৰ বাবে। তেনেহ'লে পুনৰ আপোনালোকক লগ পাম নতুন এটা ৰেচিপিলৈ। আজিলৈ ইমানে, বাই বাই।